বন্ধু বান্ধৱীসকল মই মোৰ চেনেলৰ জৰিয়তে সকলোকে স্বাগতম জনাইছোঁ। মই ভিটিএডি গোৰেশ্বৰ সমষ্টিৰ অন্তৰ্গত এখন গাঁৱত প্ৰৱেশ কৰিছোঁ। এইখন হৈছে গুৰমু গাঁও। এই গুৰমু গাঁৱত আজি ৰংজালী বৈশাগু ইতিমধ্যে অনুষ্ঠিত হৈছে। দেখুৱাই দিছোঁ এইখন এখন ৰংগমঞ্চ। এই ৰংগমঞ্চতে চলি আছে ৰংজালী বৈশাগু। মই তালৈ অকণমান আগুৱাই যাব বিচাৰিছোঁ। বৈশাগুত সমিতিৰ কৰ্মকৰ্তা কেইগৰাকী মানে নৃত্য প্ৰদৰ্শন কৰি আছে। দাদা আপোনাক এটি কথা সুধিব বিচাৰিছোঁ। ৰংজালী বৈশাগুক জনমুখী আৰু জনবহুল কৰিবৰ বাবে আপুনি কি চিন্তা চৰ্চা হাতত লৈছে? নমস্কাৰ, আমি গুৰমু বালাহাটী বাৰংঘা হাৰিমু আফাদৰ পৰা মই ক'ব বিচাৰিছোঁ যে আমাৰ ৰংজালী বৈশাগু আমাৰ বাগুৰুম্বা ডেন্স বা নাচটো আমি জনমুখী কৰাৰ কাৰণে আমি হাতত ল'ব বিচাৰিছোঁ। আজিৰ এই ৰংজালী বৈশাগুৰ যি ৰংগমঞ্চ উদ্বোধন কৰিবলৈ আহিছে ৰণেন্দ্ৰ নাৰ্জাৰী। ৰংজালী বৈশাগুত নৃত্য প্ৰদৰ্শন কৰিবলৈ আহিছে এইটো বৈশাগু দল। হেল্ল' ডাঙৰীয়া, আপোনাক এটি কথা সুধিব বিচাৰিছোঁ। আপুনি এই ৰংজালী বৈশাগুৰ এগৰাকী সভাপতি হিচাপে আপুনি এই ৰংজালী বৈশাগুক জনবহুল আৰু জনমুখী কৰিবৰ বাবে কেনেধৰণৰ মনৰ ভাৱনা সৃষ্টি কৰিব বিচাৰিছে? আচ্ছা, নমস্কাৰ। আমাৰ আচলতে এই আঞ্চলিক হিচাপে আমি আজিৰ এই ৰংজালী বৈশাগু পৰ্বৰ আজি একাদশ বৰ্ষত আমি উপনীত হৈছোঁ। আমাৰ প্ৰচেষ্টা হ'ল উঠি অহা প্ৰজন্মক আমি জাতীয় যিটো সংস্কৃতি, জাতীয় যিটো গীত মাত আমি বিশ্ব দৰবাৰলৈ আমি নিয়াৰ এটা প্ৰচেষ্টা। আমাৰ অসমীয়া বিহু যেনেকুৱা বিশ্ব দৰবাৰত আজি প্ৰতিষ্ঠিত হ'ল, ঠিক তেনেকুৱা আমাৰ এটা লক্ষ্য আছে। আমাৰ জাতীয় যিটো সংস্কৃতি, জাতীয় বাগুৰুম্বা বা বিহু, আমাৰ বৈশাগু, এইবিলাক আমি বিশ্ব দৰবাৰত নিয়াৰ এটা প্ৰচেষ্টা আছে। উঠি অহা প্ৰজন্ম যাতে সুবিধা পায় দপদপে উঠি গৈ নিজৰ প্ৰতিভা, যিটো সুপ্ত প্ৰতিভাবিলাক যাতে বিকাশ কৰি প্ৰকাশ কৰি যাতে তেওঁলোকে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰে, সেইটোৱে আমি লক্ষ্য হিচাপে লৈছোঁ।
ধুনীয়া হাঁহি ক'ৰ পৰা আহিছে গেহাৰা হাঁহি এয়া ৰংজালী বৈশাগুত অংশ ল'বলৈ অহা শিল্পীসকল এগৰাকী নাচনীয়ে সুন্দৰকৈ হাঁহি মাৰি দিছে নামটো কি বিৰুলা বড়ো ক'ৰ পৰা আহিছে দাদা ক'ৰ পৰা আহিছে এইগৰাকী নাচনী আকৌ কপাল প্ৰকাণ্ড ফটো লৈ ইয়াতে বড়ো সাজপাৰ পৰিধান কৰিছে আৰু ৰংজালী বৈশাগুত অংশ ল'বলৈ আহিছে এগৰাকী নাচনী হাঁহি আছে মিচিকে হাঁহি লগাইছে এগৰাকী বাইদেৱে কথা নকয় কথা বেয়া পায় বগামাটিৰ পৰা আহিছোঁ কেনে লাগিছে আহি ইয়াত আহি ভাল লাগছে ভাল লাগিছে নাচিবলৈ মন গৈছে নাচিবলৈ মন থেংক ইউ হাঁহি আছে কি নাম হেমন্ত বৰা ৰংজালী বৈশাগুত দুগৰাকী ব্যক্তি ধনেশ্বৰ বড়ো আৰু গুণেশ্বৰ বড়ো দুয়োগৰাকীয়ে আনন্দ মনে অনুষ্ঠান উপভোগ কৰি আছে ধনেশ্বৰ বড়োৱে মুখত তামোল সোমাইছে আৰু চুবাই আছে আৰু এইগৰাকী ভুৱনেশ্বৰ বড়ো তেখেত শিক্ষক হয় কি সুন্দৰকৈ চকুত এযোৰ চশমা লগাইছে আৰু অনুষ্ঠান উপভোগ কৰি আছে মিচিককৈ হাঁহিটো মাৰি দিছে তেখেতে
সভা মিলি মোৰ তৰফৰ পৰা মই বড়ো চিহ্ন এটা দি দিম ধুনীয়াকৈ ৰাইজলৈ বড়ো চিহ্ন ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব প্ৰফুল্ল ভ্লগছ থেংক ইউ